জান তোমাক এতিয়া মই মাংস বনাম আৰু মাংস জানাই আপোনালোকে মানে মই কিমান টেষ্টিকে বনাম আগৰ ভিডিঅ'টোত আপোনাৰ একদম জিভা একদম চিল্কি পুৰি গৈছে গাইছ তো এতিয়া মই আজি মাংস বনাম আৰু মাংসত আমি দিম বহুত ইউনিক বস্তু আদা নহৰু পিঁয়াজ নহৰু তেল নহৰু চব কিছু দি দিম আমি কি লাগে বাও না কি কোৱা এটা কৰিছে যে নহয় এটা ৰাখাইছে হেল্ল' গাইজ নমস্কাৰ মোৰ ফালৰ পৰা সকলোকে মোৰ নাম চিৰি চালা চিৰি তাকৰ পৰা আহিল হেল্ল' গাইজ মোৰ ফালৰ পৰা সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ চেনেলটোৰ নাম পাটা বেছি ওপৰত নিদিবি তো গাইছ এতিয়া আমাৰ গোটেইখিনি যাব তো তো গাইছ এতিয়া আমাৰ তিনিটামান কেৰেক্টাৰ মানে শ্বুট আমাৰ শেষ হ'ল এতিয়া আছো মেইন শ্বুটটো ল'বৰ কাৰণে যাই আছো এইয়া আহিব আৰু তাৰ মানে ভাইটি এবাৰ কি হ'ব গৈ আছে আমাৰ প্ৰেংক য়েছ তো এইটো শ্বুটত মানে মই মাৰি খাম আপি জোকাব যায় মাৰি খাম গাইছ নেলি কৰং হা ভাই এটা কাপোৰ দোকান এটা ভিতৰত এটা ঘুমাই আছে না তুই যাই না একটা কাপোৰ লৈ না পালাবি মই পিছু চাৰো তোৰ অৰিজিনেল লাগে আমাৰে টিমৰে মানে এটা নহয় আলোচনা কৰি ল'ব লাগিব এনে আৰু এটা পিছত ল'ম না ভাল কৰি আগত আলোচনা কৰিলো জাতি তো গাইছ এতিয়া সেইখন দোকানত মই প্ৰেংক কৰিব যাব লাগে মানে কি ক'ম আৰু মানে ৰিয়েলত প্ৰেংক কৰিব কৈ আছে গাইছ এতিয়া মাৰি খালে খালোঁ আৰু তো এতিয়া গাইছ যাং আৰু হোৱা নাই লুকিটা তুমি চব ওলাই আছে এইফালে আপুনি ওলাই আছে চব অলপমান প্লেট মই কৰিব পাৰোঁ দিল কৰিম হা তো গাইছ আজি কি কৰিম বিদ্যা কৈছোঁ গাইছ মানে সপোনত ভাবিছিলোঁ কি মোৰ মানে চুলিটো বহুত লাম্বাকৈ ৰাখিম বুলি মানে সপোনত ভাবিছিলোঁ কিন্তু গাইছ কি ক'ম চাওকচোন মানে ৰাতিপুৱা গাইছ চুলি আৰু ইয়াক কৰিব লাগিব কি হ'ব আৰু ইয়াক কৰোঁ হেল্ল' অঁ আগতে ইমান কৈ থাকিছিলি ইউটিউবত ভিডিঅ' বনাম বুলি ফুল হ'লেও নাকাটবি হা তো গাইছ ইয়াত আমাৰ আকৌ এটা আমি শ্বুট কমপ্লিট কৰিলোঁ মানে এইটো একদম এক লেভেল আপ মানে এইটো মানে প্ৰেংক টাইপ অলপ মানে মোবাইল চুৰ কৰা এনেকুৱা টাইপৰ কনচেপ্টটো মানে একদম বেলেগ আৰু মানে জাষ্ট এইখিনি আপোনালোকক এটা সোৱাদ দি দিলোঁ যাতে আপোনালোকে ভিডিঅ'টো চোৱাত মানে ইনজয় কৰে আৰু না আৰু জাগাখন হৈছে এইটো জাগাখন এইটো